পুলিচৰ চাকৰিৰ কাৰণে দৌৰিবতো লাগিবই, লগতে পঢ়িবও লাগিব। আৰু তাৰ কাৰণে আজি মই লৈ আহিছো আপোনালোকৰ আগত অসম পুলিচৰ কনষ্টেবলৰ 2025 চনৰ আৰ্মড আৰু আনআৰ্মড ব্ৰাঞ্চৰ পেপাৰখন। তাত কি আছিলে, ৰিজনিঙৰ টোটেল 20টা প্ৰশ্ন আহিছিলে আৰু 20টা প্ৰশ্নৰ পৰা আমি 10 মাৰ্ক অহা দেখিবলৈকে পাওঁ। আৰু তাৰ আমি কেইটামান এক্সাম্পল চাওঁ আহক। তো ইয়াত চাব তেওঁলোকে কি কৰিছে, কিছুমান চাৰ্কুলাৰ ডায়েগ্ৰাম দিছে আৰু তাৰ পৰা আমাক মিচিং টাৰ্মটো উলিয়াবলৈকে দিছে। তো প্ৰথম ডায়েগ্ৰামটোত চাব 9, 20 ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে 11। তো 11ক মই 120 ৰিলেট কৰিম কেনেকুৱাকৈ, স্কুৱেৰ কৰি, ৰাইট? ঠিক সেইদৰে 11 আৰু 24 মাজৰ কানেকশ্যন কিমান আছে 13, এটা 13ৰ গেপ আছে। তো 13 আৰু 116ৰ কানেকশ্যন কি হয়, স্কুৱেৰ। ঠিক সেইদৰে 17 আৰু 32 ইহঁতৰ মাজৰ গেপ কিমান হয় 15। তো অবভিয়াছলি সেম ট্ৰেন্ড ফলো কৰিব, 15 স্কুৱেৰ আমাক কি দিব 225, which is option number C. গতিকে মই আপোনালোকক সাজেষ্ট কৰো যে আপোনালোকে মাষ্ট 1ৰ পৰা 31 লৈকে স্কুৱেৰৰ টেবুলখন আৰু 1ৰ পৰা 11 লৈকে কিউবৰ টেবুলখন মনত ৰাখিবই ৰাখিব। আহক ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। ইয়াত দিছে কি, তলত দিয়া সম্পৰ্কৰ বাবে উপযুক্ত আখৰকেইটা বাছি লোৱা। এইটো হৈছে এটা লেটাৰ সিৰিজৰ প্ৰশ্ন। মনত ৰাখিব লেটাৰ সিৰিজৰ আপোনালোকে যিবিলাক লেটাৰৰ পজিশ্যনিং বিলাক ফ্ৰম লেফ্ট সাইড আৰু ফ্ৰম ৰাইট সাইড ভালদৰে মনত ৰাখিব চেষ্টা কৰিব। ইয়াত চাব যদি মই লেফ্টৰ পৰা চাওঁ 1, 2, 3, 4, 5, 6 এইটো মই লেফ্টৰ পৰা চেক কৰিলো, মানে মই এৰ ফালৰ পৰা। যদি মই ৰাইটৰ পৰা চেক কৰো, মানে জেডৰ পৰা চেক কৰো, তো কেনেকুৱা হ'ব, ইয়াতে মোৰ আছে 4, 5, 6 মানে ওলটাকৈ আহিছে। তো ইয়াত কিমান হ'ব 1, 2, 3 which will give us X, Y and Z, which is option number A.